Hey guys, welcome back to my channel. এইটো মোৰ বাৰ্থডে ব্লগ আছিলে তো তেতিয়া বহুত দিন হৈ গ'ল ফাৰ্ষ্ট নৱেম্বৰতে গ'ল মোৰ বাৰ্থডে তো এতিয়া ভাবিছোঁ বাৰ্থডে ব্লগটো এডিট কৰোঁতে ইমান দিন গুচি গ'ল যাতে এতিয়া দিওঁ তো সেইদিনা আমি ফাৰ্ষ্ট গ'লোঁ সাই বাবাৰ মন্দিৰত গৈ কেনেকুৱা শান্তি লাগে আপোনালোকেতো জানেই যোনে যোনে গৈ পাইছে মন্দিৰত সব মন্দিৰতে শান্তি লাগে সেইটো জানো কিন্তু সাই বাবাৰ এটা বেলেগে শান্ত পৰিৱেশ মানে আৰু বাবাই ভাল পায় গোলাপ ফুল য়েল্লো গোলাপ ফুল ৰেড গোলাপ ফুল তো বাবাৰ কাৰণে গোলাপ ফুল ল'লোঁ মই আৰু ইয়াতে চাকি বন্তি জ্বলাই অকণমান ওপৰলৈ গ'লোঁ বাৰু গৈ পেলাই ভাল লাগিলে সেইখিনি টাইম তাৰপিছত আমি তাতে অকণমান টাইম খেলিলে ধুনীয়াকৈ মুকলি যিহেতুকে পৰিৱেশটো তাৰপিছত আমি আহিলোঁ তাৰপৰা আহি পেলাই আমি ভাবিলোঁ এনেই আৰু দিনটো কিনো কৰোঁ অকণমান ফুৰিয়ে আহোঁ সেইটো এইপিনে পানীখাইটিৰ পিনে গ'লোঁ আমি এইপিনে মানে একো মানে ভাবি পেলাই যোৱা নাই ক'ত যাম ক'ত নাযাম তো গৈ মানে পালোঁ বহুত ধুনীয়া ঠাই এখন পালোঁ আপোনালোকক দেখাম এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো खुदा तुमसे कोई प्यारा जमीन से आसमां तक ढूंढ आए जा অকণমান আহি মানে অকণমান বেছিকৈ আহিলোঁ বাৰু আহি এখন ৰেষ্টুৰেণ্ট পালোঁ আমি অকণমান ভিতৰত মেইন ৰোডৰ পৰা এটা ছাইড ৰোডেদি আহিব লাগে অকণমান ভিতৰত হয় অ'পেন এয়াৰ ৰেষ্টুৰেণ্ট বুলি লিখা আছে বৰ্ডবোৰত তো ৰেষ্টুৰেণ্টখন ইমানেই ধুনীয়া কি ক'ম তাতে আৰু নৈৰ পাৰতে ওচৰতে ব্ৰহ্মপুত্ৰটো আছে আপোনালোকে আহিব পাৰে বহুত ধুনীয়া হয় আৰু ইয়াতে বাচ্ছা খেলিব পৰা জেগা আছে বাট অকণমান মানে যিহেতুকে ভিতৰ পিনে ন তো অলৰেডি টেবুলবোৰ বুক হৈ আছে চাগে আমিতো মানে ইমান বহুত মানুহ হৈছে তো ইমান গেডাৰিঙত বাচ্ছা লৈ নগ'লোঁ মানে যিহেতুকে চলি আছে ন পেণ্ডামিক চলি আছে তো তাই ইয়াতে বাহিৰতে এনেকৈ খেলালোঁ অকণমান খেলাই পেলাই এটা ভাল জেগা পালোঁ ইয়াৰে মানে মানুহবোৰে ক'লে ওপৰৰ পিনে ধুনীয়া এটা মন্দিৰ আছে মানে নদীৰ পাৰতে তো তালৈ গ'লোঁ আমি মানুহ তাতে গৈহে বেছি ভাল পালে মানে ইয়াতকৈও ইয়াৰ পৰিৱেশটো চাওক অকণমান খেলিলে তাই ইয়াতে তাৰপিছত আমি গ'লোগৈ ইপিনে নদীৰ পাৰলৈ মন্দিৰটোলৈ খালি গৈ আহকচোন দেখাওঁ আপোনালোকক কেনেকুৱা ধুনীয়া পৰিৱেশটো সেইপিনেদি এটা সৰু ৰাস্তাইদি ওপৰলৈ উঠি যাব লাগে অকণমান ওপৰলৈ উঠি পেলাই আকৌ নামি যাব লাগিব ষ্টেয়াৰ আছে তাতে ৱাও ভিউটো মজা চোৱা আমানো কক অকণমান দিয়াচোন ছাগলী খাব তো তাই মানে এদিনীয়াকৈ গৈছে তথাপিতো তাই মানে অকণো ভয় চয় নাই পূৰা অকলে গৈ আছে আৰু এইখিনি তাই বিৰাটেই ভাল পাইছে পাই গ'লোঁ আমি মন্দিৰটো এইটো দূৰত দেখিছে আপোনালোকে ওচৰত এয়া নদীটো আৰু পাৰতে এইটো মন্দিৰ শিৱ মন্দিৰ হয় কেনেকুৱা শান্ত জেগাখিনি বহুতেই ভাল লাগিছে মানে
আৰু মানুহটো ক'বই নালাগে পূৰা যাই আছে অকলে অকলে ভিউবোৰ যে কেনেকুৱা মজা নহয় ব্ৰহ্মপুত্ৰৰ পাৰত মন্দিৰ What a beautiful place door ইয়াতে থাকিলোঁ অকণ টাইম আমি বহুত ভাল লাগিলে সেইখিনি টাইম বহুত শান্ত পৰিৱেশটো বাপৰে মানে অলপো মানে যান্ত্ৰিকতাৰ অলপো মানে প্ৰভাৱ নাই পৰা এইখিনি জেগাত পূৰা শান্ত পৰিৱেশ আহি গ'লোঁ আমি তো আহোঁতে তাই পালে দোকান এখন সেইখিনিতে দোকানখনৰ পৰা তো জানেই দোকান দেখিলে বাচ্চাবোৰক লগা হয় চববোৰ আৰু এই যে ৰাস্তাটো দেখিছে ন এইপিনেদি এতিয়া আমি তলত আহিলোঁ এইখিনি একদম নৈৰ পাৰলৈ আহিলোঁ ইয়াতে বালিত খেলিলে তাই বহুত টাইম খেলিলে এয়া মানে খেলা মানে তাইৰ লগত খেলা ভিডিঅ'বোৰ লোৱা নহ'ল বাৰু পূৰা লেতেৰা হৈ গ'ল আহালে মানে কাপোৰ আৰু কাপোৰ হৈ নাথাকিলে আৰু তাইৰ তো দিনটো ভালদৰে এনেকৈ স্পেণ্ড হ'ল আমাৰ ঘৰ পাওঁতে সন্ধিয়া লাগিলে সেইদিনা বাছ জন্মদিন বুলি এয়াই আৰু নিজৰ ফেমিলিটোৰ লগত পূৰা ডে স্পেণ্ড কৰিলোঁ বাহিৰত এনজয় কৰিলোঁ মানুহৰ লগত খেলিলোঁ আশীৰ্বাদ কৰি থাকিব আপোনালোকেও মোক যাতে আগলৈ মই ভাল ভাল ভিডিঅ'বোৰ দিব পাৰোঁ আপোনালোকলৈ মাজে মাজে যিখিনি মই ক্লিপ লৈ থৈ দিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু ছাপোৰ্ট কৰি যাব প্লিজ আৰু যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈ নাই কৰা আজিলৈ বাই বাই টেক কেয়াৰ